Hello everyone, মই বৈশালী আৰু আপোনালোকে চাই আছে মোৰ চেনেল প্লেচ অন ফুড। আজি মই আপোনালোকক বনাই দেখুৱাম নৰসিংহৰ লগত মাছৰ এটা তৰকাৰী। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব। আহক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইনগ্ৰেডিয়েণ্টছ লাগিব। মই ভাঙোন মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ল'ব পাৰে। পিঁয়াজ পেষ্ট কৰি লৈছিলোঁ, এটা ডাঙৰ সাইজ পিঁয়াজ, আদা নহৰু পেষ্ট অলপ, জলকীয়া পেষ্ট আৰু নৰসিংহ, নিমখ সোৱাদ অনুসৰি, অলপ হালধি আৰু ৰিফাইন তেল বা মিঠাতেলো ব্যৱহাৰ কৰিব পাৰে আৰু লগতে অলপ পানী। প্ৰথমতে মই নৰসিংহ পাতকেইটা গুচাই ল'ম। দেখিছে গুচাই হৈ গৈছে। এতিয়া এইখিনি মই পেষ্ট বনাম। মিক্সিত পেষ্ট বনাই ল'ব বা আপোনালোকে পিচিও ল'ব পাৰে। যেতিয়া পেষ্ট বনাব ইয়াত অলপ পানী দিব। লেতেৰা হৈ থাকিলে বেয়া নাপাব, কণী বাকলি ওলাই থাকিলে। এয়া দেখিছে পেষ্ট বনাই হৈ গৈছে। এতিয়া মই মাছখিনিত নিমখ দিছোঁ আৰু অলপ লগতে হালধি দিম। সানি ল'ম, সানি লৈ মই মাছখিনি ফ্ৰাই কৰি ল'ম। তেল গৰম হৈ গৈছে, এতিয়া মই মাছকেইটা ফ্ৰাই কৰি ল'ম। যিহেতু কৰোনা হৈ আছে, সেইবাবে মই ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ। এয়া দেখিছে কিমান ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰিছোঁ, আপোনালোকেও কৰিব। এতিয়া মই চেম ফ্ৰাইং পেনখনতে আৰু অলপ তেল দি দিছোঁ। প্ৰথমতে ইয়াত আদা নহৰু পেষ্ট দিছোঁ। অলপ ফ্ৰাই কৰি ল'ব আৰু জুইৰ ফ্লেমটো মিডিয়ামত ৰাখিব। এতিয়া ইয়াত পিঁয়াজৰ পেষ্টখিনি দি দিম। পিঁয়াজখিনি ফ্ৰাই কৰা প্ৰায় হৈ গৈছে। এতিয়া ইয়াত মই জলকীয়া পেষ্ট দিম। পিঁয়াজ, আদা নহৰু আৰু জলকীয়া পেষ্টখিনি ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। আপোনালোকে দেখিছে তেল ওলাব আৰম্ভ কৰিছে। এতিয়া ইয়াত মই নৰসিংহৰ পেষ্টখিনি দি দিছোঁ। আমি চবেই জানো যে নৰসিংহ ফ্লেভাৰ এড কৰে আমাৰ খাদ্যত, কিন্তু আপোনালোকে জানেনে ইয়াৰ কিমান হেল্থ বেনিফিটছ আছে? নৰসিংহত থকা এণ্টিঅক্সিডেণ্টছ আৰু কাৰ্বহাইড্ৰেট, ফাইবাৰ, কেলছিয়াম, আইৰণ আৰু বহুতকেইটা ভিটামিনছ থকাৰ বাবে স্বাস্থ্য ভাল ৰাখিবৰ কাৰণে সহায় কৰে। এতিয়া অলপ নিমখ দিছোঁ। সোৱাদ অনুসৰি নিমখ দিব আৰু তাৰ লগতে অলপ হালধি। এতিয়া জোখমতে পানী দি দিব।
মই ইমান বেছি পানী দিয়া নাই, আপোনালোকে যদি বেছিকৈ জোল কৰোঁ ভাবে অলপ বেছিকৈ পানী দিব। এতিয়া মাছকেইটা মই ইয়াত দি দিম। পাঁচ বা 7 মিনিট মানৰ কাৰণে ঢাকি থৈ দিব। নৰসিংহৰ লগত মাছৰ তৰকাৰী ৰেডি হৈ গৈছে। এতিয়া মই ছাৰ্ভ কৰিম। আশা কৰিছোঁ আজি মোৰ এই ৰেচিপিটো চাই আপোনালোকে ভাল পালে। ঘৰত ট্ৰাই কৰি চাবচোন। আৰু আপোনালোকে যিহেতু গম পাইছে এতিয়া কৰোনাৰ বাবে কি হৈ আছে আৰু আমাৰ ইমিউন ছিষ্টেমটো ষ্ট্ৰং ৰখা কিমান প্ৰয়োজন হৈ আছে, সেইবাবে মই আপোনালোকৰ আগত এই ৰেচিপিটো আজি লৈ আহিলোঁ। তাত থকা এণ্টি অক্সিডেণ্ট প্ৰপাৰ্টিজখিনিয়ে আমাৰ স্বাস্থ্য ভাল ৰাখিব সহায় কৰিব। আজিলৈ ইমানে। পুনৰ আপোনালোকৰ আগত মই আন এটা ৰেচিপি লৈ আকৌ আহিম। ধন্যবাদ।